যোৱা 11/9/2022 চন তাৰিখে ডুমডুমাত সংঘটিত হোৱা ধাৰণা ডেকাৰ পৰিকল্পিত যি হত্যাকাণ্ড, এই হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্যাম ডেকাক লগতে তেওঁৰ পিতৃ মাতৃক কৰায়ত্ব কৰি ডুমডুমা আৰক্ষীয়ে জেল হাজতলৈ প্ৰেৰণ কৰাৰ ঘটনাক আমি আৰক্ষী প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে উক্ত দিনা হৈ যোৱা মৃতদেহ সৎকাৰৰ ক্ষেত্ৰত শ্যাম ডেকাৰ পৰিয়ালৰ তৰফৰ পৰা কোনো ধৰণৰ খেৰখৰিকো যুগুত কৰিব নোৱাৰা সামৰ্থ্য নথকা ক্ষেত্ৰত ডুমডুমা প্ৰশাসনে যেনেকৈ মৃতদেহ সৎকাৰ কৰাৰ কামখিনি আগবাঢ়ি আহি কেনে সৎকাৰ কৰিলে, এই ঘটনাটোক আমি ডুমডুমা আৰক্ষী প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে অনাগত সময়ত হ'বলগীয়া মহামান্য আদালতত যিখিনি কেছ মোকদ্দমা চলিব, এই ক্ষেত্ৰত মহামান্য আদালত তথা ডুমডুমা আৰক্ষী প্ৰশাসনক যথোপযুক্ত প্ৰমাণ সহকাৰে তথ্য দাঙি দোষীক কঠোৰতম কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আমি আহ্বান জনাইছোঁ। দোষী যাতে আজীৱন কাৰাদণ্ড তথা মৃত্যুদণ্ড হ'ব লাগে, আমি সেইটো আহ্বান জনাইছোঁ মহামান্য আদালতক প্ৰশাসনক। তেওঁলোকক কঠোৰতম কঠোৰ শাস্তি প্ৰদান কৰি এই দুৰ্ভগীয়া পৰিয়ালটোক যাতে ন্যায় প্ৰদান কৰে, আমি তাকে কামনা কৰিছোঁ।